কথাৰ আঘাত এনেকুৱা আঘাত যিয়ে তীৰৰ দৰে বুকু বিন্ধি যায়। মানুহে কথা ক'বলৈ শিকে ২-৩ বছৰ বয়সতে, কিন্তু কাক ক'ত কেনেকৈ কি ক'ব লাগে সেইটো শিকোঁতে গোটেই বছৰ গোটেই জীৱন যায়। বন্ধু-বান্ধৱীসকল, আজি মই কোনো ধৰণৰ ভ্লগ বা ৰেচিপি লৈ অহা নাই। মই মোৰ মনত দোলনি দি থকা কেইটামান কথাহে আপোনালোকৰ ওচৰত আগবঢ়াম বুলি ভাবিছোঁ। যদি মোৰ চেনেলটোলৈ আপোনালোকে নতুনকৈ কোনোবা আহিছে ছাবস্ক্ৰাইব কৰি ল'ব আৰু মোৰ কথাখিনি কেনেকুৱা পালে জনাব। কিছুমান ক্ষেত্ৰত কথা কৈ সমস্যাৰ সমাধান কৰা নাযায় আৰু কিছুমান ক্ষেত্ৰত কিন্তু তাৰ ওলোটাটো হয়। যিসকল কমিউনিকেশ্যন বিশেষজ্ঞ আছে তেওঁলোকে কয় যে কমিউনিকেশ্যন অকল কথা কৈয়ে নহয়, মনে মনে থকাটো দৰকাৰ। কাৰণ এইটো সত্য যে মনে মনে থাকিও বহুত কথা বুজাব পাৰি ওচৰত থকা ব্যক্তিজনক। গতিকে সময় সাপেক্ষে মনে মনে থকাটো দৰকাৰ। কথাতে আছে নহয়, জ্ঞানী লোকে কম কথা কয় আৰু সুস্থ লোকে কম খায়। কথা ক'ব মানুহে শিকে ২-৩ বছৰ বয়সতে, কিন্তু কাক ক'ত কেনেকৈ কি ক'ব লাগে তাকে শিকোঁতে সময় লাগে গোটেই জীৱন। কথাৰ আঘাত এনেকুৱা আঘাত যিয়ে তীৰৰ দৰে বুকু বিন্ধি যায়। গতিকে কোনখিনি সময়ত আপোনালোকে নিজকে একেবাৰে চুপ থকাটো বা মনে মনে থকাটো দৰকাৰ জানো আহকচোন। অতিপাত খং উঠিলে মনে মনে থকাটো দৰকাৰ আৰু অতিপাত ফূৰ্তি লাগিলেও মনে মনে থকাটো দৰকাৰ। কাৰণ ফূৰ্তিত আত্মহাৰা হৈ মানুহে যিকোনো কথা কয় আৰু সেই কথাই পিছত বিপদত পেলায়। কোনোবাই যদি কিবা কথাত তৰ্ক কৰি আছে তেতিয়া চুপ থকাটো উচিত আৰু পাৰিলে সেই ঠাই এৰি অহাটোই উচিত। চুপ থকা মানে এইটো নহয় যে আপুনি একো নাজানে। তৰ্ক কৰি জয়ী হোৱাতকৈ চুপ থাকি হাৰি অহাটোৱেই ভাল। বুদ্ধিমান লোকে পৰাজয়ক ভয় নকৰে, বৰং উপভোগ কৰে। মূৰ্খবোৰে উল্লাস কৰে। ধন্যবাদ।